নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মেথছ উইথ আনুলেখা চেনেলটোলৈ। আমি অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ এক্সাৰচাইজ 11.1ৰ অংকসমূহ কৰি আছিলোঁ। কুৱেশ্যন নম্বৰ 5লৈকে ইতিমধ্যে আমাৰ কমপ্লিট হৈছে। আজি আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা অংকখিনি কৰিম। 6ৰ প্ৰশ্নটো এনেকুৱা আছিলে আৰু ইয়াত এটা সুষম ষড়ভুজ দিয়া আছিলে। ঠিক এনেকৈ মই আঁকি লৈছোঁ আৰু ইয়াৰ মেজাৰমেণ্ট মানে ছাইডৰ ধৰক বাহুখিনি দিয়া আছে 6 চেণ্টিমিটাৰকৈ দিয়া আছে। মেজাৰমেণ্টখিনি যেনেকৈ প্ৰশ্নত দিয়া আছে তেনেকৈ মই ইয়াত বহুৱাই লৈছোঁ। ইয়াৰ ভিতৰত আমাক কালি উলিয়াবলৈ দিছে। প্ৰথমতে আমি ইয়াতনো কি কি দিয়া আছে সেইখিনি লিখি ল'ম। ইয়াত বুলি লিখি লৈছোঁ। যিহেতু এইটো এটা সুষম ষড়ভুজ সেয়েহে ইয়াৰ গোটেইকেইটা বাহু সমান হ'ব। মানে এ বি ইকুৱেল বি চি লিখিম, ইকুৱেল চি ডি লিখিম, ইকুৱেল ডি ই, ইকুৱেল ই এফ, ইকুৱেল এফ এ। এই আটাইবোৰ বাহু আমাৰ সমান হ'ব আৰু এই আটাইবোৰ বাহুৰ জোখ হ'ব আমাৰ 6 চেণ্টিমিটাৰ। যিহেতু ইয়াত আমাক সুষম ষড়ভুজ বুলি কৈ দিছে, সেইকাৰণে পোনপ্ৰথমে মই এ বি বি চি এইবোৰ সকলো বাহুখিনি সমান চিন দি লিখি লৈছোঁ আৰু ইকুৱেল লৈছোঁ 6 চেণ্টিমিটাৰ। ইয়াৰ পিছত আমাক দিছিলে এ ইৰ মানটো আছিল 8 চেণ্টিমিটাৰ আৰু লগতে আমাক চি এফৰ দৈৰ্ঘ্যটো দিয়া আছে 10 চেণ্টিমিটাৰ। যি মানে প্ৰশ্নত দিয়া আছে, যিখিনি আমাক প্ৰশ্নত দিছিলে আমি সেইখিনিকে পুনৰ ইয়াত বুলি কৈ লিখি লৈছোঁ। তাৰপিছত এতিয়া যদি আমি ভালকৈ চাওঁ, ইয়াত আমাক কালি উলিয়াবলৈ কৈছে। ভালকৈ যদি চাওঁ, ইয়াত আমাৰ দুটা ট্ৰেপেজিয়াম আমি দেখিবলৈ পাওঁ, হয়নে? এই যে মাজত এইখিনিত দুইডাল বাহু কাটাকাটি কৰিছে, তাতে মই এটা সৰুকৈ পইণ্ট লিখি দিলোঁ আৰু মানে বিন্দু এটা দি তাত জি বুলি নাম এটা দি দিলোঁ। ঠিক আছে। এতিয়া প্ৰথম কথাটো যে এ জি আৰু ই জি ইয়াৰ ভেলুটো কিমান হ'ব, মানে ইয়াৰ মানটো কিমান হ'ব। যদি এ ই গোটেইটো ফুলটো যদি 8 হয় তেতিয়াহ'লে সিহঁতৰ হাফটো কিমান হ'ব? এ যিটো হ'ব আমাৰ 4 চেণ্টিমিটাৰ, হয়নে? ঠিক তেনেকৈ ই যিটো হ'ব আমাৰ 4 চেণ্টিমিটাৰ হ'ব। যিহেতু আমাক এ ইটো 8 চেণ্টিমিটাৰ দিয়া আছে, চ' ইয়াৰ হাফটো এ জি বা ই জি আমাৰ ইকুৱেল হ'ব 4 চেণ্টিমিটাৰ। তাৰপিছত এতিয়া আমাক এই গোটেই চিত্ৰটোৰ কালি উলিয়াবলৈ দিছে, কিন্তু এই চিত্ৰটোৰ কালি আমি তেনেকৈ নুলিয়াওঁ। আমি এই চিত্ৰটোক দুভাগ কৰি লৈছোঁ। দুভাগ কৰি ল'ম। দুভাগ কৰিলে আমি দেখিম যে দুটা ট্ৰেপিজিয়ামেৰে গঠিত হৈছে এই চিত্ৰটো, হয়নে? প্ৰথমটো ট্ৰেপিজিয়াম মই এটা কালাৰ কৰি দেখুৱাই দিছোঁ বাৰু কেনেকুৱা হৈছে। এয়া মই য়েল' কালাৰ দি দিছোঁ। এইটো এটা আমাৰ ট্ৰেপিজিয়াম আকৃতিৰ হৈছে, নহয় জানো? আন এটা আমাৰ ওপৰ ফালৰ যিখিনি আছে সেইটো এটা ট্ৰেপিজিয়াম আকৃতিৰে হৈছে। এতিয়া আমি ট্ৰেপিজিয়ামৰ কালি আমি সূত্ৰটো জানো, আমাক কিতাপত দিয়াই আছে সূত্ৰটো। ট্ৰেপিজিয়ামৰ কালি আমি কেনেকৈ উলিয়াব লাগে। এতিয়া এই দুটা ট্ৰেপিজিয়ামৰ কালি উলিয়াই আমি যোগ কৰি দিলে গোটেই সম্পূৰ্ণ চিত্ৰটোৰে আমি কালি পাম। সেইকাৰণে আমি কি কৰিম, প্ৰথমতে লিখি ল'ম এটাকে চিত্ৰটোৰ কালি বা সুষম ষড়ভুজ এ বি চি ডি ই এফৰ কালি এনেকৈ বুলি লিখি ল'ম, সমান চিন দিম। প্ৰথমটো ট্ৰেপিজিয়াম আছিলে এ বি চি এফ, হয়নে? এ বি চি এফৰ কালি হ'ব ট্ৰেপিজিয়াম এ বি চি এফৰ কালি এ বি চি এফ। এয়া দেখিছে নহয়, এ বি চি এফ প্লাছ আন যিটো আছিলে আমাৰ ট্ৰেপিজিয়াম সেইটোৰ কালি আমি যোগ কৰিব লাগিব। প্ৰথমে লিখি লৈছোঁ ট্ৰেপিজিয়াম এ বি চি এফৰ কালি, তাৰপিছত প্লাছ দিম। প্লাছ দি আনটো ট্ৰেপিজিয়াম কি আছিলে আমি চাই লৈছোঁ। ট্ৰেপিজিয়াম লিখি লওঁ, ট্ৰেপিজিয়াম এফ চি ডি ইৰ কালি এনেকৈ লিখি ল'ম। এই দুইটা ট্ৰেপিজিয়ামৰ কালি যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি চিত্ৰটো পাই যাম। এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলাটো মই কাষতে লিখি দিছোঁ, হাফ ইনটু এ প্লাছ বি ইনটু এইচ আছিলে, হয়নে? এ আৰু বি কি আছিলে আমাৰ যিটো আমাৰ সমান্তৰাল বাহু দুটাৰ যোগফল হয়। সমান্তৰাল বাহু দুটাৰ যোগফল এ আৰু বি, আৰু এইচটো আছিলে আমাৰ কি উচ্চতা আছিলে, হাইট আছিলে এইচটো, হয়নে? এইখিনি আমাৰ ফৰ্মুলাত অলৰেডি আমি পাইছোঁ, আগতেও আমাৰ ফৰ্মুলাত কিতাপতো দিয়া আছে। এতিয়া ট্ৰেপিজিয়াম এই যদি তলৰ ট্ৰেপিজিয়াম এ বি চি এফৰ কাৰণে সমান্তৰাল বাহু এই দুডাল হৈছিলে, হয়নে? 6 আৰু 10 চেণ্টিমিটাৰ আছিলে সমান্তৰাল বাহু, আৰু লগতে ইয়াক যদি হাইট বা উচ্চতা এইচটো কি হ'ব 4 চেণ্টিমিটাৰ হ'ব। তাকে আমি লিখি দিলোঁ 1/2 হাফ পূৰণ সমান্তৰাল বাহু দুটা কি আছিলে 6 প্লাছ 10 হ'ব। এইটো এটা সমান্তৰাল বাহু, আনটো সমান্তৰাল বাহু এইডাল, হয়নে? 6 আৰু 10 চেণ্টিমিটাৰ হয়, সেইকাৰণে 6 প্লাছ 10 লিখিলোঁ, ইনটু দিলোঁ, মাল্টিপ্লাই মানে লিখিলোঁ। তাৰপিছতে এইখিনি হ'ব উচ্চতা। উচ্চতা আমি সদায় যিহেতু এডাল চিধা ৰেখাখণ্ড বা ৰেখাৰেহে লওঁ, সেইকাৰণে এ জিটো হ'ব আমাৰ উচ্চতা। সেইকাৰণে ইয়াতে লিখিলোঁ ইনটু 4 বুলি লিখিলোঁ। এ জিৰ মানটো আমি পাইছোঁৱে অলৰেডি 4 বুলি। তাৰপিছত প্লাছ দিলোঁ। এইবাৰ ওপৰৰ ট্ৰেপিজিয়াম যিটো আছে তাৰ কাৰণে আমি
এফ চি ডিৰ কালিটো লিখিব লাগিব। ইয়াত এই দুটা সমান্তৰাল বাহু হৈছে হয়নে, এনে হাফ পূৰণ লিখি এতিয়া আমি কি লিখিব লাগিব 10 + 6 বুলি লিখিলোঁ, পূৰণ চিন দিলোঁ। তাৰপিছত এইখিনি হৈছে উচ্চতা হয়নে, ই আৰু জি, ই জি হৈছে উচ্চতা, ই জি আমি কিমান পাইছিলোঁ 4 চেণ্টিমিটাৰ পাইছিলোঁ, সেইকাৰণে মাল্টিপ্লাই লিখি 4 লিখিলোঁ। নেক্সট আমি ব্ৰেকেটৰ ভিতৰত যিখিনি আছে সেইখিনি যোগ কৰি কৰি লিখি দিম। 1/2 লিখিলোঁ, 6 + 10 আমাৰ কিমান হয় 16 হয়, পূৰণ চিন দিলোঁ। নেক্সট 4 লিখিলোঁ, প্লাছ আকৌ লিখিলোঁ 1/2 পূৰণ চিন দিলোঁ, 10 + 6 আমাৰ 16 হয়, ইনটু 4 লিখি দিলোঁ। নেক্সট ষ্টেপ আমাৰ কিবা কটাকটি কৰিব পাৰোঁ নেকি চাইছোঁ, হয় ইয়াত 2 × 2 = 4 কটা যায়, আকৌ এইফালে 2 × 2 = 4 কটা যায়। আমি কটাকটি কৰিলোঁ, কটাকটি কৰাৰ পিছত কি কি বাকী থাকিল আমি এবাৰ ভালকৈ লিখি লওঁ, 16 পূৰণ 2 + 16 পূৰণ 2 হয়নে। এতিয়া 16 × 2 কিমান হয় 32 হয়, লিখি দিলোঁ, প্লাছ লিখিলোঁ, আকৌ 16 × 2 = 32 হয়। তাৰপিছত 32 + 32 আমি প্লাছ কৰি 64 পালোঁ। এতিয়া আমি যিহেতু কালি উলিয়াই আছোঁ, কালিত আমি কি লিখিব লাগিব বৰ্গ চেণ্টিমিটাৰ বা বৰ্গ মিটাৰ এনেকৈ মানে স্কুৱেৰটো দিব লাগে নহয় জানো। ইয়াতে চেণ্টিমিটাৰত আছে সেইকাৰণে 64 বৰ্গ চেণ্টিমিটাৰ হ'ব ইয়াৰ উত্তৰ। বুজিছা চবেই। এতিয়া নেক্সটটো হ'ল 7 নম্বৰ। 7 নম্বৰৰ কুৱেশ্যনটোনো কি আছিল আমি চাইছোঁ, ৰম্বাছৰ কথা কৈছে, ৰম্বাছ আৰু ত্ৰিভুজৰ কথা কৈছে। এতিয়া কুৱেশ্যনটো পঢ়ি যদি বুজি পাইছা তোমালোকে, চোৱা মই এটা ৰম্বাছ আৰু এটা ত্ৰিভুজ আঁকিছোঁ। ৰম্বাছৰ কথাটো হ'ল আমাৰ ৰম্বাছতো আমাৰ কি আছিলে, দুয়োটা নহয় চৰি 4টা বাহু আমাৰ সমান আছিলে, যেনেকৈ বৰ্গৰ 4টা বাহু সমান, ঠিক তেনেকৈ ৰম্বাছৰো 4টা বাহু সমান থাকে। ৰম্বাছৰ কালি আৰু ত্ৰিভুজৰ কালি দুয়োটা সমান হ'ব বুলি কৈছে, ঠিক আছে। আৰু ৰম্বাছৰ কৰ্ণ এডাল দিয়া আছে, আনডাল কৰ্ণ কিমান হ'ব বুলি আমাক সুধিছে। এতিয়া আমি লিখি লৈছোঁ, দিয়া আছে ৰম্বাছৰ কালি সমান চিন ত্ৰিভুজৰ কালি, যিহেতু দুয়োটাৰে কালি আমাক সমান বুলি কৈ আছে। তাৰপিছত এতিয়া আমি ৰম্বাছৰ কালিৰ ফৰ্মুলা মানে সূত্ৰটো বেলেগ আছিলে, ত্ৰিভুজৰ কালিৰ ফৰ্মুলা বেলেগ আছিলে হয়নে। আৰু ৰম্বাছৰ কালিৰ ফৰ্মুলা কিন্তু আমাৰ কিতাপত দুটা ফৰ্মুলা দিয়া আছিলে। ইয়াতে আমাৰ এইটো D1 D2 ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিছোঁ, কাৰণ আমাক কৰ্ণৰ কথা উলিয়াবলৈ কৈছে, সেইকাৰণে আমি কৰ্ণ থকা যিটো ফৰ্মুলা পাইছোঁ সেইটোহে ৰম্বাছৰ কালিত মই ব্যৱহাৰ কৰিব লাগিব। 1/2 পূৰণ D1 পূৰণ D2, আৰু এইফালে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো মই তলত লিখি দিছোঁ, ত্ৰিভুজৰ কালিৰ তলতে লিখিছোঁ 1/2 × B × H। এতিয়া D1 D2 আমাৰ কৰ্ণ আছিল, দুডাল কৰ্ণ থাকে ৰম্বাছৰ, সেইকাৰণে এটা D1 এটা D2। ইয়াতে B আছিল ভূমি আৰু H আছিল উচ্চতা, মই কাষতে লিখি দিছোঁ বাৰু, অসমীয়াটো লিখি দিছোঁ কাৰোবাৰ যদি প্ৰব্লেম হয়। তাৰপিছতে এতিয়া নেক্সট ষ্টেপ হৈ গৈছে 1/2 লিখিলোঁ, D1 এটা কৰ্ণৰ আমাৰ এডাল কৰ্ণ দিয়া আছিলে নহয় জানো, এডাল কৰ্ণ কিমান দিয়া আছিলে আমাৰ, আমি চাই লওঁ এবাৰ। এডাল কৰ্ণৰ দৈৰ্ঘ্য আমাৰ ক'ত দিয়া আছে, সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য, এইয়া ৰম্বাছটোত এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 চেণ্টিমিটাৰ বুলি দিয়া আছে। এইকাৰণে কিতাপৰ মতে আমি কৰি যাম, এডাল কৰ্ণ মানে D1ৰ সলনি আমি কি লিখিব লাগিব, D1ৰ সলনি লিখিব লাগিব আমাৰ 22 চেণ্টিমিটাৰ হয়নে। এয়া চোৱা D1ৰ সলনি মই লিখি দিলোঁ 22 চেণ্টিমিটাৰ, 22 বুলি লিখিলোঁ। তাৰপিছত D2টো আমাৰ দিয়াই নাই, সেইকাৰণে D2 ছেম লিখিলোঁ। তাৰপিছত ইকুৱেল দিলোঁ, 1/2 লিখিলোঁ। এতিয়া B আৰু H, Bটো কি হ'ব চোৱাচোন, B মানে আছিলে আমাৰ ভূমি, ত্ৰিভুজটোৰ ভূমি আৰু উন্নতিৰ কথা। ইয়া ভূমিটো দিছিলে 24.8, তাৰপিছত উন্নতিটো দিছিলে 5.5, ক্ৰমে বুলি দিয়া আছে যে সেইকাৰণে দেই। ভূমিটো দিছিলে আমাৰ 24.8, লিখি লওঁ বিৰ সলনি, বিটো যিহেতু ভূমি বুজায় হয়নে, বি মানে বেছ হয় ইংলিছত আৰু অসমীয়াত ভূমি হয়। চ' বিৰ সলনি কি লিখিব লাগিব, যিটো আমাক প্ৰশ্নত দিয়া আছে 24.8 লিখি ল'ম। H মানে আছিলে উচ্চতা, উচ্চতাটো আমাক দিছিলে 5.5 বুলি লিখি লৈছোঁ। ইয়াৰ মানে যিখিনি ভেলু দিয়া আছে আমি সেইখিনিয়ে বহাইছোঁ, নতুনকৈ আমি একো কৰিবলৈ যোৱা নাই। নেক্সট ষ্টেপ আমাৰ কটাকটি কৰি লৈছোঁ, 2 আৰু 22 11 বাৰ গ'ল হয়নে। তাৰপিছত কি বাকী থাকিল সেইটো লিখি ল'লোঁ, 11 আৰু D2 বাকী থাকিলে, 11 D2 লিখি দিলোঁ। ইয়াতে আমি কটাকটি কৰিব পাৰোঁ, কিন্তু কিছুমান ল'ৰা ছোৱালী কিছুমান ছাত্ৰ ছাত্ৰীৰ মানে অকণমান দশমিক থাকিলে কটাকটি কৰাত অকণমান প্ৰব্লেম হয়, সেইকাৰণে মই কাটি দেখুওৱা নাই। প্ৰথমে আমি পূৰণকে কৰি লৈছোঁ 24.8 আৰু 5.5। এতিয়া ইহঁতক পূৰণ কৰিবলৈ দশমিকত পূৰণ কৰা নিশ্চয় জানা, তথাপিও মই এবাৰ দেখুৱাই দিছোঁ, যেনেকৈ আমি নৰ্মেল পূৰণ কৰোঁ তেনেকৈ পূৰণ কৰিব লাগে, দশমিকটো নাই বুলিয়ে ভাবি আমি
পূৰণ কৰিবলৈ তোমালোকে নিশ্চয় জানা দশমিক নাথাকিলে ইয়াতে চোৱা 8 5 গুণ 40 0 হাতে গ'ল 4 এনেকৈ আমি যেনেকৈ সচৰাচৰ পূৰণ কৰোঁ 5 4 গুণ 20 আকৌ 4 থাকিলে 24 4 হাতে গ'ল 2 5 গুণ 10 আৰু 2ৰ পৰা 12 হৈ গ'ল এনেকৈ আমি যেনেকৈ সচৰাচৰ পূৰণ কৰোঁ আমি যেনেকৈ সৰুৰ পৰা শিকি আহিছোঁ সেইটো হিচাপতে পূৰণ কৰি গৈছোঁ পূৰণ কৰাৰ পিছত আমি উত্তৰটো পালোঁ কিমান 0 4 এইটো 6 3 আৰু 1 হৈ গ'ল এতিয়া আমাৰ দশমিক আছিল যিহেতু দশমিক আছিল আমাৰ দুটা সংখ্যাৰ আগত সেইকাৰণে এককৰ ঘৰৰ ফালৰ পৰাও আমি দুটা সংখ্যাৰ আগত আমি উত্তৰতো দশমিক বহাই দিলোঁ আমি উত্তৰটো পাম 136.40 কিন্তু দশমিকৰ পিছত যদি 0 থাকে আমি সেইটো নিলিখিলেও চলি যায় হয়নে সেইকাৰণে আমি কি লিখিব লাগিব উত্তৰত 136.4 বুলি লিখিলেও আমাৰ শুদ্ধ হ'ব বা কিছুমানে যদি 136.40 বুলি লিখে তেতিয়াও এইটো শুদ্ধই হ'ব সো ইয়াত লিখি ল'লোঁ 1/2 পূৰণ 136.4 তাৰপিছতে এইবাৰ 11D2 লিখিলোঁ সমান চিন দিলোঁ এতিয়া আমাক 136.4ক 2ৰে আমি হৰণহে কৰিব লাগে প্ৰথমতে আমি পূৰণ কৰি লৈছোঁ যিহেতু কটাকটি কৰাত যদি কাৰোবাৰ অসুবিধা লাগে সেইকাৰণে মই এইটো প্ৰথমে পূৰণ কৰি দেখুৱাইছোঁ তাৰপিছত এতিয়া 136.4ক আমি 2ৰে হৰণ কৰিম ইয়াতে দশমিক থকাটো হৰণ কৰাৰ কাৰোবাৰ খেলি মেলি লাগে তথাপিও মই এবাৰ দেখুৱাই দিছোঁ এয়া চোৱা 2 6 গুণ 12 13ৰ পৰা 2 গ'ল 12 থাকিলে 1 থাকিল ওপৰৰ পৰা 6 নামিল 16 2 8 গুণ 16 তাৰপিছত 4টো তলত নামিল 2 দুগুণ 4 যিহেতু দশমিক আছিলে দশমিকৰ ওপৰতে দশমিক দি দিলে আমাৰ এইটো একেবাৰে সহজ দশমিকৰ ওপৰত দশমিক দিব লাগে খালি সো ইয়াৰ উত্তৰ পালোঁ আমি 68.2 তাৰপিছতে নেক্সট ইমপ্লাই চিন দিলোঁ D2 বুলি লিখিলোঁ 68.2 ইয়াক আকৌ এবাৰ আমি 11টো সমান চিনৰ সিটো পাৰে আছিলে এইটো পাৰে আহিলে হৰণ হৈ যাব যিহেতু D2 লগত 11টো আমাৰ মাল্টিপ্লাই বা পূৰণ হৈ আছিলে সেইকাৰণে সমান চিনৰ ইটো পাৰে আহিলে ই হৰণ হৈ যাব সো 68.2/11 লিখিব লাগিব এতিয়া ইয়াৰ অৰ্থটো আকৌ একেই হ'ল 68.2ক আমি 11ৰে হৰণ কৰিব লাগে আকৌ এবাৰ হৰণ কৰি দেখুৱাইছোঁ মই 11 6 মানে 11 6 গুণ 66 হয় 66 লিখিলোঁ তাৰপিছত এইটো বিয়োগ কৰি দিলোঁ 2 পালোঁ তাৰপিছত দশমিকৰ ওপৰত দশমিক লিখি দিলোঁ তাৰপিছত 2টো নামিলে 11 2 = 22 হ'ল ঠিক আছে এতিয়া ইয়াৰ উত্তৰ পাইছোঁ মানে হৰণ কৰি আমি উত্তৰ পালোঁ 6.2 D2 = 6.2 মানে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হৈ যাব 6.2 চেণ্টিমিটাৰ আছিলে চেণ্টিমিটাৰ লিখি দিলে তোমালোকৰ উত্তৰটো ওলাই যাব মেইন কথা দশমিক দেখি ভয় খাব নালাগে দশমিক মানে অকণমান ডিফাৰেণ্ট হয় অকণমান সলনি হয় এইখিনি আচলতে পূৰা ক্লিয়াৰ থাকিলে ইমান একো প্ৰব্লেম হ'ব নালাগে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হৈ গ'ল আমাৰ এতিয়া 6.2 চেণ্টিমিটাৰ নেক্সট প্ৰশ্নটো চাওঁ এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 আছিলে ট্ৰেপিজিয়ামৰ কথা কৈছে ট্ৰেপিজিয়ামৰ কালি দিয়া আছে উচ্চতা দিয়া আছিলে হয়নে ইয়াত আমাৰ যিখিনি দিয়া আছে মান সেইখিনি লিখি লৈছোঁ কালি দিয়া আছিলে 480 মিটাৰ স্কুৱেৰ উচ্চতা দিয়া আছে 15 মিটাৰ আৰু এ মানে সমান্তৰাল বাহু এডালৰ জোখ দিয়া আছে 20 মিটাৰ আনডাল বাহুৰ জোখ উলিয়াব দিছে তোমালোকৰ হাতত নিশ্চয় সকলোৰে কিতাপ আছেই সেইকাৰণে মই কুৱেশ্যনটো ভালকৈ দেখুৱাই থকা নাই হয়নে ইয়াত এ বুলি লিখিছোঁ এডাল সমান্তৰাল বাহু বুলি লিখিব পাৰা তোমালোকে বা শ্বৰ্ট ফৰ্মত এ বুলি লিখি থ'ব পাৰা কেপিটেল লেটাৰ নহয় দেই সৰু ফলাৰ এ বুলি লিখিব লাগিব আৰু আমাক উলিয়াব লাগে কি আনডাল সমান্তৰাল বাহু মানে বিটো উলিয়াব লাগে এতিয়া আমাৰ এইটো হৈছে ট্ৰেপিজিয়ামৰ কথা হয়নে সেইকাৰণে আমি ট্ৰেপিজিয়ামৰ কালি উলিওৱাৰ সূত্ৰটোহে আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম প্ৰথমে আমি লিখি লওঁ ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাখনৰ কালি এনেকৈ বুলি লিখি লৈছোঁ কিমান দিছিলে আমাক 480 মিটাৰ স্কুৱেৰ বুলি আমাক অলৰেডি দিয়া আছে সেইখিনিকে মই আকৌ এবাৰ লিখি লৈছোঁ ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাখনৰ কালি ইকুৱেল 480 মিটাৰ স্কুৱেৰ তাৰপিছত ইমপ্লাই চিন দিলোঁ এতিয়া ট্ৰেপিজিয়ামৰ যি আমাৰ ফৰ্মুলা আছিল কালি উলিওৱাৰ ফৰ্মুলা সেইটো লিখিব লাগিব ঠিক আছে ট্ৰেপিজিয়ামৰ কালি উলিওৱাৰ ফৰ্মুলাটো কি আছিলে হাফ ইনটু ব্ৰেকেটৰ ভিতৰত a + b আছিলে আৰু পূৰণ চিন দি ব্ৰেকেটৰ বাহিৰত h বুলি আছিলে a আৰু b টো মই ইতিমধ্যে কৈছোঁৱে a আৰু b টো আছিলে কি সমান্তৰাল বাহু দুটাৰ যোগফল h টো আছিল আমাৰ উচ্চতা ইকুৱেল 480 বুলি লিখিলোঁ যিহেতু এইখিনিও ট্ৰেপিজিয়ামৰ কালিটোকে বুজাইছে ঠিক আছে এতিয়া আমাৰ a b h ৰ ভিতৰত কি আছে সেইখিনি আমি লিখি লওঁ 1/2 পূৰণ a টো আমাক দিছিলে কিমান 20 b টো আমাৰ হাতত নাই সেইকাৰণে b টো আমি b বুলিয়ে ৰাখি দিছোঁ পূৰণ চিন দিলোঁ h মানে উচ্চতা হৈ গৈছে আমাৰ 15
চ' 15 বুলি লিখি ল'ম এইচৰ সলনি সমান চিন দিলোঁ 480 বুলি লিখিলোঁ ইয়াৰ পৰা এতিয়া আমি এটা সমীকৰণ পাই গ'লোঁ এই সমীকৰণটোৰ পৰা আমি এতিয়া b2 উলিয়াব লাগে চ' 1/2 লিখিলোঁ পূৰণ চিন দিলোঁ 20 প্লাছ b বুলি লিখি দিলোঁ ব্ৰেকেটৰ ভিতৰত এই প্ৰথমতে এই 15টো যে আছে ইয়াত এইফালে পূৰণ চিন হৈ আছে পূৰণ 15 হৈ আছে চ' সমান চিনৰ সিটো পাৰে গ'লে ই হৈ যাব হৰণ মানে হৰণ 15 হৈ যাব 480/15 লিখি দিলোঁ ঠিক আছে নেক্সট আমাৰ হৈছে 20 প্লাছ বি বুলি লিখিলোঁ আৰু এইটো ফালে আছিলে 480/15 আছিলে অলৰেডি আৰু এই যে 1/2টো সমান চিনৰ ইটো পাৰে আহি গ'লে 2টো ওপৰলৈ গুচি যাব নহয় জানো আৰু 1টো তললৈ আহিব 1টো আমি নিলিখোঁ এতিয়া আমাৰ এনেকৈ হৈ যাব ইয়াৰ পিছত আমাৰ কটাকটি কৰি দিব লাগিব 480ক 15এৰে আমি হৰণ কৰিছোঁ এইটো কটাকটি বিভাজ্যতাৰ পৰীক্ষাত ডিভিজিবিলিটি টেষ্টত পাবাই আমি কৰিলোঁ 5এৰে প্ৰথমে কটাকটি কৰিলোঁ 5 3 গুণ 15 এইফালে 480ক যদি কাটোঁ মই 96 বাৰ পাম তাৰপিছতে আকৌ 3ৰে মই কাটিলোঁ 3ৰে 96ক কাটিলোঁ 32 বাৰ পালোঁ মানে ইয়াত কিমান পালোঁ 20 প্লাছ বি ইকুৱেল 32 আৰু এটা 2 অলৰেডি আছিল 32 পূৰণ 2 পালোঁ ভালকৈ লিখি লৈছোঁ 20 প্লাছ বি সমান চিন দিলোঁ এইটো পূৰণ কৰি দিলোঁ 64 পালোঁ চ' ইয়াতে বি ইকুৱেল কি হ'ব 64 মাইনাছ 20 হ'ব যিহেতু সমান চিনৰ সিটো পাৰে ই প্লাছ 20 হৈ আছিলে চ' ইয়াত আমি উত্তৰটো পাই গ'লোঁ বিয়োগফল কৰিলেই হৈ যাব বিয়োগটো কৰিলেই আমি উত্তৰটো পালোঁ 44 মানে আনডাল সমান্তৰাল বাহুৰ দিশ কিমান হ'ব আমাৰ 44 চেণ্টিমিটাৰ নহয় দেই ইয়াতে মিটাৰ বুলি দিয়া আছে লগতে বৰ্গ বুলি নহয় যদি কালি উলিয়াও তেতিয়াহে আমি বৰ্গ বুলি লিখোঁ কিন্তু ইয়াতে আমি সমান্তৰাল বাহুৰ দিশহে ওলাইছোঁ সেইকাৰণে এইটো আমাৰ হ'ব 44 মিটাৰ মিটাৰ বুলি দিয়া আছে যদি মিটাৰ বা চেণ্টিমিটাৰ দিয়া থাকিলে চেণ্টিমিটাৰ অকল কালি ওলোৱাৰ ক্ষেত্ৰত আমি বৰ্গ চেণ্টিমিটাৰ বৰ্গ মানে বৰ্গ শব্দটো আমি ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো চাম এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 9ত আমাক এনেকৈ এটা চিত্ৰ দিয়া আছে আৰু এই চিত্ৰটোৰ বিভিন্ন বাহুবোৰৰ আমাক দৈৰ্ঘ্যবোৰ দিয়া আছে হয়নে মই ইয়াত চিত্ৰতে লিখি লৈছোঁ বি ই দিয়া আছিল আমাক 8 চি ই দিয়া আছে আমাক 10 এ এফ দিয়া আছিলে 5 আৰু চি জি দিয়া আছিলে আমাক 4 আৰু লগতে ডি এইচটো দিয়া আছে আমাক 3 চেণ্টিমিটাৰ বুলি দিয়া আছে তেতিয়াহ'লে এই চিত্ৰটো মানে এই বহুবস্তুৰ কালি নিৰ্ণয় কৰিবলৈ দিছে এতিয়া আমি এইটো এটা ট্ৰেপিজিয়ামো নহৈছে এইটো এটা সামন্তৰিকো নহৈছে হয়নে সেইকাৰণে আমি কি কৰিব লাগিব এইটো ভাঙি ভাঙি কৰিব লাগিব যেনেকৈ আমি 6 নম্বৰটো কৰিছিলোঁ দুটা ট্ৰেপিজিয়াম লগ লাগি পিনে হৈছিলে এইটো তেনেকৈ কিবা ট্ৰেপিজিয়াম বা অন্য কিবা আকৃতি লগ লাগি হৈছে নেকি বহু বস্তু সেইটো চাব লাগিব এতিয়া আমি যদি ভালকৈ চাওঁ ইয়াত আমি তিনিটা কি দেখিছোঁ কোৱাচোন তিনিটা আমি ত্ৰিভুজ দেখা পাওঁ প্ৰথম ত্ৰিভুজটো হৈছে এইটো নহয় জানো এইখিনি এটা প্ৰথম ত্ৰিভুজ হৈ গৈছে মই কালাৰ কৰি দিছোঁ বাৰু য়েল্ল' কালাৰে যিখিনি কৰিছোঁ এইটো দেখিছা তোমালোকে এটা ত্ৰিভুজ হৈ গৈছে ঠিক আছে নেক্সট হৈ গৈছে এইখিনি নেক্সট ত্ৰিভুজটো হ'ল এইখিনি এইটো এটা ত্ৰিভুজ হৈছে আৰু তাৰপিছত আনটো ত্ৰিভুজ এই ওপৰৰ ত্ৰিভুজটো হৈ গৈছে হ'লনে তিনিটা ত্ৰিভুজ পাইছোঁ তিনিটা ত্ৰিভুজৰ যদি কালি উলিয়াই আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই গোটেই বহুবস্তুৰ আমি কালিটো পাম তিনিটা মানে ডিফাৰেণ্ট মানে পাৰ্টকৈ আমি কালি উলিয়াব লাগিব এতিয়া কথা হ'ল প্ৰথম ত্ৰিভুজটোৰ কাৰণে আমি কালি কেনেকৈ উলিয়াব পাৰোঁ সেইটো চাওঁ ত্ৰিভুজৰ কালিৰ আমাৰ ফৰ্মুলাটো আছিলে হাফ ইনটু বি ইনটু এইচ বা হাফ পূৰণ ভূমি পূৰণ উন্নতি এই যে মাজৰ ত্ৰিভুজটোৰ কাৰণে প্ৰথমে মই দেখুৱাইছোঁ ইয়াতে কি হ'ব 1/2 পূৰণ ভূমিটো হৈ যাব ইয়াৰ 8 আৰু উচ্চতা হ'ব 4 ঠিক আছে এইটো হৈছে মাজৰ যিটো ত্ৰিভুজ আছে সেইটোৰ কাৰণে তাৰপিছতে আমাৰ যিটো য়েল্ল' কালাৰ কৰা আছে য়েল্ল' কালাৰ ত্ৰিভুজটোৰ কাৰণে আমি কালিটো কেনেকৈ উলিয়াব পাৰিম 1/2 লিখিবই লাগিব তাৰপিছত ইয়াৰ ভূমি হৈ গৈছে 8 চেণ্টিমিটাৰ বুলি দিয়া আছিলে ইয়াৰ ভূমি 8 আৰু ইয়াৰ উচ্চতা হৈ যাব 5 চ' 1/2 পূৰণ 8 পূৰণ 5 হ'ব ইয়াৰ কালি এইখিনি কৰিব লাগিব পূৰণ বা হৰণ যি কৰিব দিছে সেইখিনি কৰিব লাগিব বাৰু জাষ্ট ফৰ্মুলাটোৰ হিচাপত আমি বহাইহে আছোঁ আৰু নেক্সট আৰু এটা আমাৰ ত্ৰিভুজ আছে একেবাৰে ওপৰৰটো হয়নে একেবাৰে ওপৰটোৰ কাৰণেও আমি কি লিখিব লাগিব 1/2 পূৰণ 10 পূৰণ 3 বুলি লিখিব লাগিব ঠিক আছে তেতিয়াহ'লে আমি এতিয়া বহীত কেনেকৈ কৰিব লাগিব চাই লওঁ প্ৰথমে লিখি ল'লোঁ ABCD ইৰ কালি ABCD ইৰ কালি এতিয়া লিখিম 1/2 পূৰণ
কি লিখিছিলোঁ আমি তিনিটা ত্ৰিভুজৰ কালি আমি উলিয়াইছিলোঁ অলৰেডি তথাপিও আকৌ এবাৰ দেখুৱাই দিছোঁ প্ৰথমটো ত্ৰিভুজ কোনটো লৈছিলোঁ আমি প্ৰথম ত্ৰিভুজ এটা লৈ লৈছোঁ সাপোজ এই প্ৰথম ওপৰৰ ত্ৰিভুজটো ঠিক আছে ওপৰৰ ত্ৰিভুজটোকে লওঁ এই ওপৰৰ ত্ৰিভুজটো আছিলে 10 আৰু 3 দিয়া আছিলে ভূমি দিছিলে তাৰ 10 আৰু যি উচ্চতা আছিলে সেইটো আছিলে 3 সো ইয়াতে 10 পূৰণ 3 লিখিলোঁ প্লাছ দিলোঁ তাৰপিছত আকৌ 1/2 লিখিবই লাগিব হয়নে 1/2 লিখিলোঁ তাৰপিছতে ইয়াতে ছেকেণ্ড যিটো ত্ৰিভুজ আছে বা ছেকেণ্ড ট্ৰায়েংগলৰ কাৰণে ইয়াতে ভূমি হৈ গ'ল 8 আৰু যি উচ্চতা সেইটো আছিলে 4 ঠিক আছে সো 1/2 লিখাৰ পিছত ইয়াতে আমি 8 পূৰণ 4 লিখিলোঁ প্লাছ দিলোঁ এতিয়া থাৰ্ড আছে 1/2 পূৰণ থাৰ্ড যিটো আমি কালাৰ কৰি থৈছোঁ সেই ত্ৰিভুজটো ইয়াতে কি আছিলে ভূমি আছিলে আমাৰ 8 আৰু উচ্চতা আছিলে আমাৰ 5 ইয়াতে আমি লিখিলোঁ 8 পূৰণ 5 ক্লিয়াৰ আছে ইয়ালৈকে তাৰপিছত নেক্সট ষ্টেপ আমাৰ কটাকটি কটাকটি কৰি ল'ম আমি 1/2 আৰু প্ৰথমটোৰ পৰা 1/2 আৰু 10 কটাকটি কৰিছোঁ 2 5 গুণ 10 হয় তাৰপিছত 1/2 আৰু 8 কটাকটি কৰিছোঁ 2 4 গুণ 8 হয় ইয়াতেও 2 আৰু 8টোক আমি কটাকটি কৰিছোঁ কটাকটি কৰাৰ পিছত আমাৰ যিখিনি বাকী ৰৈছে সেই অংকখিনি আমি ভালকৈ লিখি লৈছোঁ 5 পূৰণ 3 লিখিলোঁ প্লাছ 4 × 4 লিখিলোঁ প্লাছ 4 × 5 বুলি লিখি ল'লোঁ নেক্সট ষ্টেপ আমাৰ পূৰণ কৰা হ'ব 5 3 গুণ আমাৰ 15 প্লাছ 4 4 গুণ 16 4 5 গুণ 20 ঠিক আছে এতিয়া আমাৰ এইখিনি যোগ কৰি দিলে আমি উত্তৰটো পাই যাম ইয়াৰ যোগফলটো হৈ যাব আমাৰ 6 5 11 1 থাকিলে 2 3 4 আৰু 5 51 কিন্তু আমি যিহেতু কালি উলিয়াই আছোঁ ইয়াতে সেইকাৰণে বৰ্গ শব্দটোৰ আমি ব্যৱহাৰ কৰিব লাগিব বা চেণ্টিমিটাৰ লিখিলেও স্কুৱেৰ বুলি লিখিব লাগিব চেণ্টিমিটাৰ স্কুৱেৰ নেক্সট আছিল আমাৰ কুৱেশ্যন নম্বৰ 10 এবাৰ চাই লৈছোঁ ইয়াতেও ট্ৰেপিজিয়ামৰ কালিৰ কথা উলিয়াইছে আমাক ট্ৰেপিজিয়ামৰ কালিটো দিয়া আছে বাহু দুটাৰ দৈৰ্ঘ্য দিয়া আছে আৰু বাহু দুটাৰ মাজৰ দূৰত্ব মানে এইচটো উলিয়াব দিছে ভালকৈ কুৱেশ্যনটো চাই ল'বা আৰু কুৱেশ্যনটো চাই আমি এই ফৰ্মুলা ব্যৱহাৰ কৰিয়ে অংকখিনি কৰি যাব লাগিব ঠিক আছে কালি ইকুৱেল 68 চেণ্টিমিটাৰ স্কুৱেৰ দিছে এ যিহেতু আমাক সমান্তৰাল বাহু দুয়োটাৰে দৈৰ্ঘ্য দি আছে এ আৰু বি দুয়োটাই দি আছে এ ইকুৱেল 13 চেণ্টিমিটাৰ ল'লোঁ আৰু বি ইকুৱেল 21 চেণ্টিমিটাৰ ল'লোঁ এইচ ইকুৱেল কিমান সেইটো আমাক সুধিছে মানে উচ্চতাটো নিৰ্ণয় কৰিব দিছে বা দূৰত্ব নিৰ্ণয় কৰিবলৈ দিছে এতিয়া আমি কি বুলি লিখি লৈছোঁ চোৱা প্ৰথমে ট্ৰেপিজিয়ামৰ কালি বুলি লিখি লৈছোঁ ট্ৰেপিজিয়ামৰ কালি সমান চিন দিলোঁ 68 চেণ্টিমিটাৰ স্কুৱেৰ বুলি লিখি ল'ম নেক্সট ষ্টেপত আমি লিখিম ফৰ্মুলাৰ সৈতে দেই ফৰ্মুলা হ'ল 1/2 পূৰণ a + b পূৰণ h সমান চিন দিলোঁ 68টো ছেম থাকিল তাৰপিছত এতিয়া আমাৰ a bৰ ভেলু দিয়া আছে মানটো দিয়া আছে আমি সেইখিনি বহুৱাই দিওঁ 1/2 পূৰণ ব্ৰেকেটৰ ভিতৰত a আছিল প্ৰথমে a ৰ সলনি 13 লিখিম প্লাছ চিন দিম b ৰ সলনি 21 লিখিম তাৰপিছত ব্ৰেকেট ক্লোজ কৰি পূৰণ চিন দিম এইচটো আমাৰ যিহেতু নাই এইচটো আমি এইচ বুলিয়ে লিখি থ'ম সমান চিন দিম ইকুৱেল চিন দি 68 লিখিম তাৰপিছত 1/2 পূৰণ ব্ৰেকেটৰ ভিতৰত থকাখিনি আমি যোগ কৰিব লাগিব প্লাছ কৰি ল'লোঁ প্লাছ কৰি আমি পাম 34 পূৰণ এইচ বুলি লিখিলোঁ তাৰপিছত সমান চিন দি 68 বুলি লিখিব লাগিব এতিয়া নেক্সট ষ্টেপ আমাৰ কটাকটি কৰা 2 আৰু 34 2 আৰু 34 আমি যদি মই কাটি দিওঁ 17 মানে 17 বাৰ যাব তাৰপিছত ইয়াতে আমি বাকী থকা সংখ্যাখিনি ভালকৈ লিখি লওঁ 17 আৰু h আছে এইফালে আছিল সমান চিনৰ সিটো পাৰে আছিলে 68 চ' h ইকুৱেল 68/17 হয় এইখিনি চাগে বুজাই থকাৰ আৰু দৰকাৰ নহ'ব ইতিমধ্যে এনেকুৱা অংক আমি বহুখিনি কৰি আহিছোঁৱে ক্লাছ 6-7ৰ পৰাই আমি পাওঁ চ' h ইকুৱেল 68/17 অৰ্থাৎ 68ক 17ৰে আমি হৰণ কৰিব লাগে আৰু যদি হৰণ কৰি চাওঁ তেতিয়াহ'লে আমি ইয়াৰ উত্তৰটো পাম 4 17 4 যে 68 হয় চ' 68ক যদি 17ৰে হৰণ কৰোঁ আমি ইয়াৰ উত্তৰটো পাম 4 চ' h ইকুৱেল 4 মানে ইহঁতৰ মাজৰ দূৰত্ব কিমান হৈ গ'ল 4 চেণ্টিমিটাৰ আমি চাই ল'ব লাগিব বা চেণ্টিমিটাৰ দিছে নে মিটাৰ দিছে সেইটো চাই ল'ব লাগিব বা h বা উচ্চতা বা দূৰত্ব যিকোনো এটা লিখিব পাৰা উচ্চতা ইকুৱেল 4 চেণ্টিমিটাৰ বুলি লিখি থ'ব লাগিব তাৰপিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 11 ইয়াত আমাক আকৌ এটা চিত্ৰ দিছে আৰু এই চিত্ৰটোৰ পৰা আমাক কালি নিৰ্ণয় কৰিবলৈ দিছে এতিয়া আমি আকৌ আগৰ দৰে চিত্ৰবোৰ ভাগ কৰি ল'ম যদি আমি ভাগ কৰি লওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে এই চিত্ৰটোত দুটা ট্ৰেপিজিয়াম আছে
মই কাৰেক্ট চিন টিক মাৰ্ক দি দিছোঁ আৰু এই মাজৰটো হৈ যাব আমাৰ আয়ত হয়নে দুটা ট্ৰেপিজিয়াম আৰু এটা আয়ত ইহঁতৰ যদি আমি কালি উলিয়াই যোগ কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াৰ সম্পূৰ্ণ চিত্ৰটোৰ কালি আমি উলিয়াবলৈ পাৰিম ঠিক আছে দুটা ট্ৰেপিজিয়াম আৰু এটা আয়ত এতিয়া প্ৰথমতে আমি লিখি লওঁ চিত্ৰটোৰ কালি সমান চিন বুলি দি ল'লোঁ তাৰপিছতে প্ৰথমে চালোঁ এইটো ট্ৰেপিজিয়াম এই ট্ৰেপিজিয়ামৰ কাৰণে আমাৰ সমান্তৰাল বাহু এই দুডাল হৈছে হয়নে আৰু ইহঁতৰ মাজৰ দূৰত্বটো এইখিনি দূৰত্বটো হ'ব আমাৰ 10 চেণ্টিমিটাৰ কিয়নো এই চোৱাচোন 70 চেণ্টিমিটাৰ দিয়া আছে ইমূৰৰ পৰা সিমূৰলৈ হয়নে আৰু মাজৰখিনি আছিলে আমাৰ 50 চেণ্টিমিটাৰ তেতিয়াহ'লে এটা ছাইডত যি ট্ৰেপিজিয়াম আছে সেইখিনি হ'ব 10 চেণ্টিমিটাৰ দূৰত্ব আৰু আনটো ছাইডত যিখিনি ট্ৰেপিজিয়াম আছে সেইটো হ'ব 10 চেণ্টিমিটাৰ দূৰত্ব চ' 10 চেণ্টিমিটাৰ বোথ ছাইডৰ দূৰত্ব হৈ যাব ঠিক আছে ক্লিয়াৰ হৈছে আৰু ইহঁতৰ এতিয়া আমি লিখি ল'ব লাগিব ট্ৰেপিজিয়ামটোৰ কালি মানে প্ৰথম ট্ৰেপিজিয়ামটোৰ কালি ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আমি জানো 1/2 পূৰণ কি আছিলে ব্ৰেকেটৰ ভিতৰত a প্লাছ b আছিলে এতিয়া সমান্তৰাল বাহু দুডালৰ আমাৰ দূৰত্ব লাগে সমান্তৰাল বাহু দুডালৰ ইয়াতে দূৰত্ব হ'ব 30 প্লাছ 10 পূৰণ দূৰত্বটো কিমান আছিলে 10 প্লাছ আনটো যিটো আমাৰ ট্ৰেপিজিয়াম আছিলে তাৰ কাৰণে আমি চাওঁ হাফ লিখি ল'লোঁ পূৰণ দিলোঁ তাৰ কাৰণেও আমাৰ ছেমেই হ'ব তোমালোকে যদি ডায়েগ্ৰামটোত বা চিত্ৰটোত চোৱা তেতিয়াহ'লেও দেখিবা যে ইহঁতৰ কাৰণে দুইটা ট্ৰেপিজিয়ামৰ কাৰণে একেই আমাক মান দিয়া আছে সেইকাৰণে দুবাৰ লিখি দিলোঁ ঠিক আছে প্লাছ আয়তৰ ক্ষেত্ৰত আমাৰ আছিলে দিশ পূৰণ প্ৰস্থ আয়তটোৰ কাৰণে দিশ পূৰণ প্ৰস্থ কিমান হ'ব 50 পূৰণ 10 লিখি দিলোঁ এতিয়া নেক্সট ষ্টেপ আমাৰ ব্ৰেকেটৰ ভিতৰত থকাখিনি প্লাছ কৰি দিওঁ 1/2 পূৰণ 40 পূৰণ 10 প্লাছ এইখিনিৰ কাৰণেও আকৌ লিখি লওঁ 1/2 লিখি ল'ব লাগিব প্ৰথমতে তাৰপিছত 1/2 পূৰণ 30 প্লাছ 10 হৈ যাব 40 আৰু পূৰণ 10 তেনেকৈ লিখি ল'লোঁ প্লাছ 50 ইনটু 10 বুলিয়ে লিখি থওঁ পিছৰ বাৰত আমি পূৰণ কৰি দিম ঠিক আছে তাৰপিছৰ ষ্টেপত আমি কটাকটি কৰি দিলোঁ 2ৰে 40 কটাকটি কৰি দিলোঁ এনেকৈ পালোঁ কটাকটি কৰাৰ পিছত আমি ভালকৈ লিখি ল'লোঁ 20 ইনটু 10 প্লাছ 20 ইনটু 10 প্লাছ 50 ইনটু 10 এতিয়া কটাকটি কৰাৰ পিছত ভালকৈ লিখাৰ শেষ হোৱাৰ পিছত আমি পূৰণ কৰি দিছোঁ 20 ইনটু 10 পালেও আমি 200 আকৌ 20 ইনটু 10 পালোঁ 200 50 ইনটু 10 500 হ'ল গোটেইখিনি যোগ কৰি আমি উত্তৰটো পাম 900 আৰু যিহেতু আমি কালি উলিয়াই আছোঁ সেইকাৰণে ইয়াৰ উত্তৰটো আমি চেণ্টিমিটাৰ স্কুৱেৰ বুলি দিব লাগিব